থ্ৰী ইডিয়টছত ফাৰহানে কৈছিল পইচা কমকৈ পাম কিন্তু সুখেৰে থাকিম। अगर मैं फोटोग्राफर बन गया तो कम पैसे कमाऊंगा ना। घर छोटा होगा, गाड़ी छोटी होगी, और अब्बा मैं खुश रहूंगा। এতিয়াও সেইদৰে বিনা পইচাতে এজন ডাক্তৰৰ এছিষ্টেণ্ট হ'ব যুৱকৰ ইচ্ছাৰ অন্ত নাই। সকলোৱে বিচাৰিছে বিশালী সুন্দৰীক চিকিৎসাৰ সুযোগ। নিউজ ডেস্ক ৰিপৰ্ট, বাৰ্তা এনি।